হেল্ল' এভৰিৱান, আজি গণেশ চতুৰ্থী সকলোলৈ বহুত শুভেচ্ছা জনালোঁ। আৰু গণেশ পূজা বুলি আজি ৰাতিপুৱাই অকণমান পায়স বনালোঁ। পায়স খুব খাবলৈ মন গৈছিলে আজি মই পায়স কুকাৰত বনাম। এয়া গাখীৰ, ইলাচি অলপ আৰু চাউল দি পেলাই প্ৰথমতে মই এনেকৈ ল' ফ্লেমত গেছটো দি এনেকৈ লৰাই থাকিম। তাৰপিছত অকণমান তেজপাত দি দিব। তেজপাত দিলে গোন্ধটো বহুত ধুনীয়া আহে। আৰু এয়া মই পাউডাৰ গাখীৰ ইউজ কৰিছোঁ। পাউডাৰ গাখীৰ দিলে পায়সকণ বহুত সোৱাদ হয়। তাৰপিছত এনেকৈ লাহে লাহে লৰাই থাকিম। তাৰপিছত কাজু অলপ দি দিম। কাজু দিলে পায়সকণ খাই ভাল লাগে। সৰহকৈ দিবচোন কাজু, আৰু ভাল লাগে। চেনিটো মই এতিয়া নিদিওঁ, চেনিটো একেবাৰে শেষত ইউজ কৰিম, কাৰণ প্ৰথমতে যদি আপোনালোকে চেনিটো দি দিয়ে তেতিয়া চাউলখিনি নিসিজে। তাৰপিছত কিচমিচখিনি দি দিম। তাৰপিছত লাহে লাহে এনেকৈ লৰাই থাকিম। মাজে মাজে লৰাই থাকিব, নহ'লে ধৰি যাব। এতিয়া লাষ্টত চেনিখিনি দি দিম। আৰু পায়সত অকণমান চেনিটো বেছি হ'লে ভাল লাগে, মিঠা হ'লে ভাল লাগে পায়সটো। আৰু যিসকলে মিঠা নাখায় বা কম খায় তেতিয়াহ'লে কমকৈ দিব পাৰে। আৰু ভালকৈ মিক্স কৰি ল'ম গোটেইখিনি। আৰু পায়স খাই কোনে কোনে ভাল পায় জনাবচোন। মোৰ কিন্তু ফেভৰেট হয়, মই বহুত ভাল পাওঁ। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ সিজি উঠিছে চাউলখিনি। আৰু আজি মোৰ এই পায়সৰ ৰেচিপিটো কোনে কোনে ভাল পালে বাৰু, যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা দি দিবচোন। আৰু এয়া আমাৰ পায়স ৰেডি হৈ গ'ল খাবলৈ। আৰু মোৰ পায়সকণ কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? মোৰ কিন্তু এতিয়াই খাওঁ লাগি গৈছে পূৰা। এতিয়া উলিয়াই লৈছোঁ পায়সখিনি। আৰু পূজা বুলি আজি কোনে কোনে পায়স বনাইছে জনাবচোন। আৰু এয়া আমাৰ পায়স খাবলৈ ৰেডি। আজি পূজা বুলি পায়সকে খাম আৰু। তেতিয়াহ'লে আজিলৈ বাই বাই।